লাচিত বৰফুকন আছিল অসমৰ এজন মহান দেশভক্ত বীৰ সৈনিক। তেওঁৰ দৰে অন্য এজন বীৰৰ উদাহৰণ অসমৰ ইতিহাসত পোৱা নাযায়। এইজনা বীৰ সন্তানৰ জন্ম হৈছিল 1612 খ্ৰীষ্টাব্দত গড়গড়িৰ ওচৰত। তেওঁৰ পিতৃৰ নাম আছিল মোমাই তামুলী বৰুৱা। লাচিত বৰফুকন সৰুৰে পৰা অতি নিৰ্ভীক, সৎ আৰু স্পষ্টবাদী আছিল। যুৱ অৱস্থাত বৰিদিয়ে তেওঁৰ নিজৰ দক্ষতাৰে আহোমৰ ৰজাগড়ত হিষ্ট্ৰীডৰা তামুলী পদত নিযুক্তি লাভ কৰিছিল। এনেদৰে তেওঁ ৰজাগড়ত ক্ৰমে গৰুৱা বৰুৱা, দুলীয়া বৰুৱা, শিমলুগুৰীয়া ফুকন আদি পদবী লাভ কৰিছিল। অৱশেষত মীৰ জুমলাৰ অসম আক্ৰমণৰ সময়ত দিশৌমুখত শত্ৰুপক্ষৰ সন্মুখত যি সমৰ দক্ষতা আৰু পাৰদৰ্শিতা প্ৰদৰ্শন কৰিছিল, তাৰ পৰা তেওঁৰ পৰাক্ৰমৰ উমান পাই তেওঁক স্বৰ্গদেউ চক্ৰধ্বজ সিংহই আহোমৰ বৰ সেনাপতি পাতি বৰফুকন পদত নিযুক্তি দিছিল। 1666 চনত আহোম মোগলৰ যুদ্ধ আৰম্ভ হৈছিল। এইবাৰো লাচিতে তেওঁৰ বীৰত্বৰ পৰিচয় দি মোগল সৈনিক মানা নদীৰ পাৰ কৰি খেদি পঠিয়াইছিল। অসমীয়া সৈন্যৰ হাতত হোৱা মোগলৰ এই পৰাজয়ৰ কথা সহ্য কৰিব নোৱাৰি এইবাৰ মোগল সম্ৰাট ঔৰংগজেবে সেনাপতি ৰামসিংহক অসমত আক্ৰমণ কৰিবলৈ প্ৰেৰণ কৰিছিল। তেওঁ উত্তৰ গুৱাহাটীৰ আমিনগাঁৱৰ ওচৰত শত্ৰু সৈন্যক বেটা দিবলৈ এটা গড় নিৰ্মাণৰ কাম আৰম্ভ কৰিছিল আৰু তাৰ চোৱা-চিতাৰ কাম তেওঁৰ এজন মোমায়েকক প্ৰদান কৰিছিল। কিন্তু গড় নিৰ্মাণৰ কাম পিছ পৰি থকাত গড় নিৰ্মাণস্থলীতে তেওঁৰ মোমায়েকক শিৰচ্ছেদ কৰি দেশতকৈ মোমা ডাঙৰ নহয় বুলি কৈ নিজ দেশভক্তিৰ পৰিচয় দিছিল। ইয়াতেই 1671 চনৰ মাৰ্চত আহোম মোগলৰ শেষ যুদ্ধ তথা ইতিহাস প্ৰসিদ্ধ শৰাইঘাটৰ ৰণ সংঘটিত হৈছিল, য'ত মোগল বাহিনী পৰাস্ত হৈছিল। শৰাইঘাটৰ যুদ্ধৰ কিছুদিনৰ পিছত 1672 খ্ৰীষ্টাব্দৰ 24 নৱেম্বৰ তাৰিখে লাচিত বৰফুকনৰ মৃত্যু হৈছিল আৰু প্ৰতি বছৰে এই দিনতে লাচিত দিৱস পালন কৰা হয়। এনে এজন তুলনাবিহীন দেশপ্ৰেমিক বীৰত্বৰ গীতাই প্ৰতিজন অসমীয়াৰে মনত সদায় দেশপ্ৰেমৰ ভাৱ জাগ্ৰত কৰি থাকিব। ধন্যবাদ। ভুল ত্ৰুটিৰ বাবে ক্ষমা প্ৰাৰ্থনা মাগিছোঁ।